বাঘবৰ সমষ্টিত নহ'ব একো আপোনালোকে নিশ্চিন্ত থাকক যেতিয়ালৈ মই জীয়াই আছোঁ ইনশাল্লাহ আপোনালোকে শান্তিত টোপনি মাৰক নো এভিকশ্যন ইন বাঘবৰ LIC অল্টাৰনেটিভ ভূমি দিব লাগিব কোনো ভয় নকৰিব মই আছোঁ ন আপোনালোকে ভোট দিছেতো মোক মই আছোঁ ইনশাল্লাহ মই আগতে মৰিম তাৰপিছত আপোনালোকৰ কিবা ক্ষতি হ'ব মই জীয়াই থাকোঁতে কোনো ক্ষতি হ'ব নিদিওঁ আপোনালোকে নিশ্চিন্ত থাকক 2 নম্বৰ যিসকলে এই খবৰবোৰ নি দিছপুৰ দিয়ে বিভিন্ন জেগাত দিয়ে তেওঁলোকক মই আকৌ এবাৰ কৈছোঁ আপোনালোকে এইবোৰ নকৰিব আমি একেলগে ভাই ককাই হিচাপে ইমান দিন আছোঁ অনাগত দিনতো থাকিম বিজেপি আজি 5 বছৰ আছে খুব বেছি আৰু 5 বছৰ থাকিব তাৰপিছতো নাথাকে আল্লাহে যদি মোক জীয়াই ৰাখে আজিৰ পৰা যদি এইবোৰ আপোনালোকে কৰে ইয়াৰ পিছত মই যদি জীয়াই থাকোঁ ইয়াৰ কঠোৰতকৈ কঠোৰতম প্ৰতিশোধ ইনশাল্লাহ ল'ম তেতিয়া কিন্তু আপোনালোকে কান্দি কান্দি যিসকলে এইবোৰ কৰি আছে তেওঁলোকে ৰক্ষা নাপাব এই কথাখিনিকে আপোনালোকক ক'লোঁ আপোনালোকে শান্তিত টোপনি মাৰক nobody I will allow nobody to evict চেয়াৰমেন আগতে মৰিব লাগিব তাৰপিছত হ'ব